ৱেলকাম। আজিৰ সাধুটোৰ নাম অহংকাৰী হৰিণ। এখন হাবিত এটা ধুনীয়া হৰিণ আছে। তাৰ গাৰ ৰংটো আৰু শিংযোৰ দেখিবলৈ বৰ ধুনীয়া আছে। সি দেখিবলৈ ধুনীয়া হোৱাৰ বাবেই অহংকাৰী আছে। আনবোৰ তৃণভোজী জন্তুক বৰ অহংকাৰ দেখুৱাইছে। সি কিছুমান জন্তুক গুৰুত্বই দিব খোজা নাছিল। জন্তুবোৰক সি অহংকাৰতে কৈছিল, চোৱা চোৱা, মোৰ শিংযোৰ আৰু মোৰ গাৰ ৰংটো কিমান ধুনীয়া। মোৰ দৰে ধুনীয়া কোনো জন্তুৱেই নাই। এদিন হৰিণটো পানী খাবলৈ এখন নদীৰ পাৰলৈ গ'ল। পানী খাওঁতে সি নিজৰ প্ৰতিচ্ছবিটো পানীত দেখিবলৈ পালে আৰু সি ভাবিবলৈ ধৰিলে, মোৰ শিংযোৰ ইমান ধুনীয়া, মোৰ গাৰ ৰংটো বৰ ধুনীয়া, কিন্তু মোৰ ঠেংকেইটা ইমান নাপচো আৰু ক্ষীণ। হে ভগৱান, তুমি মোক কিয় ইমান নাপচো ঠেংকেইটা দিলা? সেইবুলি সি মনতে ভাবিবলৈ ধৰিলে। ঠিক তেনেতে সি কিছুমান কুকুৰ নিজাবাকৰ শব্দ শুনিবলৈ পালে আৰু সি তাৰ পৰা দৌৰি পলাবলৈ আৰম্ভ কৰিলে। আৰু কুকুৰ নিজাবাকটোৱে হৰিণটোৰ পিছে পিছে চলি যাবলৈ গ'ল। নিজৰ ক্ষীণ আৰু আপচু ঠেংকেইটাৰ বাবে হৰিণটোৱে কুকুৰ নিজাবাকবোৰতকৈ দ্ৰুত গতিত দৌৰিবলৈ ধৰিলে আৰু দীঘল দীঘলকৈ জঁপিয়াবলৈ ধৰিলে। আৰু কুকুৰ নিজাবোৰেও হৰিণটোৰ পিছে পিছে দৌৰিয়া আছিল। হৰিণটোৱে হঠাৎ এজোপা গছৰ আঁৰলৈ দৌৰি পলাবলৈ ধৰিলে, কিন্তু কুকুৰ নিজাবোৰে তেতিয়াও হৰিণটোৰ পাছে পাছে দৌৰিয়া আছিল। হৰিণটো দৌৰি গৈ থাকোঁতেই হঠাৎ তাৰ শিংযোৰ এডাল লতাত লাগি ধৰিল। গাৰ সমস্ত বল প্ৰয়োগ কৰিও সি তাৰ শিংযোৰ লতাবোৰৰ পৰা এৰুৱাব পৰা নাছিল। কুকুৰ নিজাবাকটো আহি ওচৰ পালেহি। এইবাৰ হৰিণটোৱে গাৰ সমস্ত বল প্ৰয়োগ কৰি টানিলে। শিংযোৰ লতাবোৰৰ পৰা এৰাই গ'ল আৰু হৰিণটো প্ৰাণৰ ভয়ত ক্ষীপ্ৰ গতিত দৌৰিবলৈ ধৰিলে। হৰিণটো কুকুৰ নিজা জাকটোৰ পৰা বহু দূৰ আঁতৰি গ'ল। সুৰক্ষিত দূৰলৈ আঁতৰি যোৱাৰ পাছত হৰিণটোৱে ভাবিবলৈ ধৰিলে, যিযোৰ শিঙক লৈ মোৰ ইমান অহংকাৰ আছিল, সেই শিংযোৰে আজি মোক বিপদত পেলাইছে আৰু মোৰ আপচু ঠেংকেইটাই মোৰ আজি প্ৰাণ বচালে। হে ভগৱান, মোক ক্ষমা কৰি দিবা। সেইদিন ধৰি হৰিণটোৱে অহংকাৰ ত্যাগ কৰিলে আৰু আনবোৰ জীৱ জন্তুৰ সৈতে মিলা প্ৰীতিৰে বসবাস কৰিবলৈ ল'লে।